বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আৰু আপোনাৰ ইউটিউব চেনেল DS চেনেললৈ। ভিডিঅ'টো স্কিপ নকৰিব আৰু এই প্ৰশ্ন উত্তৰ মই আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। যদি আপোনালোকে যদি ভাবিছে তেনেহ'লে প্ৰয়োজনীয় বুলি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাইছে তেনেহ'লে লাইক কৰি থৈ যাব। আহক এতিয়া আমি ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকলৈ আগবাঢ়িছোঁ প্ৰথম প্ৰশ্নটি। উৰণীয়া চৰাইৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম কি? আপোনালোকে কমেণ্ট কৰি জনাবচোন। 10 ছেকেণ্ডৰ ভিতৰত সময় আৰম্ভ হৈ পৰিছে। হয় বন্ধুসকল, আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত যদি উত্তৰটো দিবলৈ সক্ষম হৈছে তেনেহ'লে চৰাইবিধৰ নাম আছে এলবাট্ৰছ চৰাই। আপোনালোকে কাষৰ স্ক্ৰীণত এই চৰাইবিধ দেখিবলৈ পাইছে। আহক এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। হয় বন্ধুসকল, আপোনালোকলৈ দ্বিতীয়টো প্ৰশ্ন আগবঢ়াইছোঁ। বৰফক কিহৰ দ্ৰৱত গলিব নোৱাৰাকৈ ৰাখিব পাৰি? আপোনালোকে জানেনে বাৰু? হয়তো নাজানিব পাৰে। যদিহে নাজানে আপোনালোকে গুগলত চাৰ্চ কৰি চাওক আৰু উত্তৰটো দিবলৈ সক্ষম হওক। সময় আৰম্ভ হৈ পৰিছে। হয় বন্ধুসকল, আপোনালোকে যদি শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে 10 ছেকেণ্ডৰ ভিতৰত তেনে উত্তৰটো হৈছে এমনিয়া দ্ৰৱত। হয় আপোনালোকে শুদ্ধ। এতিয়া আমি আহোঁ তৃতীয়টো প্ৰশ্নলৈ। তৃতীয়টো প্ৰশ্নলৈ যোৱাৰ আগতে এটা কথা কৈ লওঁ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব, কিয়নো ভিডিঅ'টো শেষত মই এটা প্ৰশ্ন আৰু আপোনালোকৰ বাবে। আহক এতিয়া আমি তৃতীয়টো প্ৰশ্ন আৰম্ভ কৰোঁ। এতিয়া আগবাঢ়িছোঁ আপোনালোকলৈ বুলি তৃতীয়টি প্ৰশ্ন। ৰেডিয়াম আৱিষ্কাৰক মহান মহিলা এগৰাকীৰ নাম কি জানেনে আপোনালোকে? হয়তো নাজানিব পাৰে। যদি নাজানে তেনেহ'লে 10 ছেকেণ্ডৰ ভিতৰত দিবলৈ চেষ্টা কৰিবচোন আপোনালোকে। যোৱাৰ আগতে কথা এটা কৈ যাওঁ যে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আনলৈ শ্বেয়াৰ কৰিব। যদি নতুন ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া আপোনালোকে উত্তৰটো দিবলৈ সক্ষম হওক। সময় আৰম্ভ হৈছে। বন্ধুসকল আপোনালোকে যদি শুদ্ধটো দিবলৈ সক্ষম হৈছে তেনেহ'লে উত্তৰটো হৈছে মেডাম কুৱেৰী, যিয়ে ৰেডিয়াম আৱিষ্কাৰ কৰিছিল। আৰু আপোনালোকে যাক কাষৰ স্ক্ৰীণত দেখিব পাইছে সেইগৰাকী হৈছে মেডাম কুৱেৰী, যিয়ে ৰেডিয়াম আৱিষ্কাৰ কৰিছিল। বন্ধুসকল আপোনালোকলৈ বুলি আগবঢ়োৱা প্ৰশ্নটি হৈছে গুগলৰ CEO কোন হয়? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন যদিহে পাৰে। আৰু এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ পাবৰ বাবে মোৰ চেনেলটো অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ প্ৰশ্ন উত্তৰ মই সদায় আপোনালোকলৈ আগবঢ়াওঁ। আজিলৈ ইমানতে, ধন্যবাদ।